আসসালামু আলাইকুম বন্ধুসকল, আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। বন্ধুসকল, আজি আমি কথা পাতিম ৰোজাৰ বিষয়ে। ৰোজাৰ বিষয়ে বনোৱা এইটো মোৰ দ্বিতীয় ভিডিঅ'। যিসকলে মোৰ প্ৰথম ভিডিঅ'টো চোৱা নাই তেওঁলোকক অনুৰোধ জনাওঁ যে অতি সোনকালে মোৰ প্ৰথম ভিডিঅ'টো চাই লওক। বন্ধুসকল, বিখ্যাত সাহাবা হযরত সালমান ফাৰ্চী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত যে শাবান মাহৰ শেষৰ দিনা আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক নসিহত কৰি কৈছিল, হে লোকসকল, তোমালোকৰ বাবে এটা অতিশয় বৰকতপূৰ্ণ মাহ ওচৰ পালেহি। এই মাহৰ এটা ৰাতি হাজাৰ মাহতকৈ উত্তম। এই মাহত তোমালোকৰ বাবে ৰোজা ফৰজ কৰি দিয়া হৈছে আৰু এই মাহত ৰাতি তাৰাৱীৰ বাবে অৰ্থাৎ থিয় হোৱাটোকে নফল অৰ্থাৎ অতিৰিক্ত ইবাদত হিচাপে ধৰা হৈছে। যিজনে এই মাহত আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে কোনো নফল ইবাদত কৰিলে তেওঁ অন্যান্য মাহৰ তুলনাত ফৰজ আদায় কৰাৰ সমান সওয়াব পাব। সুবহানাল্লাহ। আৰু যিজনে এই মাহত ফৰজ আদায় কৰিলে তেওঁ অন্যান্য মাহৰ তুলনাত 70 গুণ ফৰজ আদায় কৰাৰ সমান সওয়াব পাব। এইটো সবুৰৰ মাহ আৰু সবুৰৰ বিনিময় জান্নাত। এইটো সহানুভূতিৰ মাহ আৰু এইটো সেই মাহ যিটো মাহত ইমানদাৰসকলৰ ৰিজিকত বৰকত দিয়া হয়। এই মাহত যিজনে কোনো ৰোজাদাৰক ইফতাৰ কৰাব তেওঁৰ গুনাহ মাফ কৰি দিয়া হ'ব আৰু জাহান্নামৰ অগ্নিৰ পৰা ৰক্ষা পাব আৰু সেইজন ৰোজাদাৰৰ সমান সওয়াব পাব, তাত অলপো কম কৰা নহ'ব। তেখেতক আৰজ কৰা হ'ল, হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকুৱা বহুত লোক আছে যিসকলে ৰোজাদাৰক ইফতাৰ কৰোৱাৰ সম্বল নাই, তেওঁলোকে কি কৰিব? তেওঁ ক'লে, আল্লাহ তাআলাই সেইজন ব্যক্তিক এই সওয়াব দান কৰিব যিজনে অলপ গাখীৰৰ চৰবত বা এটা খেজুৰ অথবা এঠোক পানীৰে কাৰোবাক ইফতাৰ কৰাব। আৰু যিজনে ৰোজাদাৰক পেট ভৰাই খাদ্য খুৱাব তেওঁক এনেকুৱা সওয়াব দিয়া হ'ব যে তেওঁ তাৰে বিনিময়ত জান্নাতত দাখিল হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰিব। সুবহানাল্লাহ। ৰমজান হ'ল সেই মাহৰ নাম যিটো মাহৰ প্ৰথম ভাগত দয়া বা ৰহমত, মধ্য ভাগত মাগফিৰাত বা ক্ষমা আৰু শেষৰ ভাগত নাজাত বা মুক্তি নিহিত আছে। আৰু যি ব্যক্তিয়ে এই মাহত গোলাম, চাকৰ নকৰ প্ৰভৃতিক টান কামৰ বাবে পৰা ৰেহাই দিয়ে তেওঁক আল্লাহ তাআলাই ক্ষমা কৰিব আৰু জাহান্নামৰ অগ্নিৰ পৰা বচাব। বন্ধুসকল, ৰোজাৰ বিষয়ে বনোৱা আজি এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছো। পৰৱৰ্তী ভিডিঅ' চাবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক। मिटते गुनाह उसके पिछले सारे, मिटते गुनाह उसके पिछले